নমস্কাৰ বন্ধু বান্ধৱীসকল নৱটক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি প্ৰথমটি খবৰ ক'বলৈ ওলাইছো অসমীয়া চিনেমা ৰঙা টাপু 1982 বিষয়ে। 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰিছে আৰু শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰঙা টাপু 1982 ছবিখনে। আৰু এই ছবিখন চাৰিগৰাকী নাৰীৰ ধৈৰ্য সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ এই সফলতাৰ বাবে ৰঙা টাপু টিমলৈ আন্তৰিক শুভেচ্ছা থাকিল। নেক্সট খবৰটো হৈছে বিশিষ্ট অভিনেতা পৰিচালক অৰুণ নাথলৈ 2025 বৰ্ষৰ ভৱেন বৰুৱা বঁটা প্ৰদান। 3 ছেপ্টেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা। এতিয়া নেক্সট খবৰটো হৈছে কপিল শৰ্মা আৰু ৰণবীৰ আলাৱাদিয়াৰ বিষয়ে। কপিল শৰ্মাই ৰণবীৰ আলাৱাদিয়াক ট্ৰল কৰিলে নেকি? ইয়াৰ ওপৰত ৰণবীৰ আলাৱাদিয়াৰ এটা ৰিপ্লাই আহিছে। ৰণবীৰ আলাৱাদিয়াই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত পডকাষ্টৰ এটা ৰিল পোষ্ট কৰিছে। সম্পূৰ্ণ ভিডিঅ'টো চালে কথাখিনি গম পাব। ভিডিঅ'টো এবাৰ চাই লওক। I've heard like there's some Kapil Sharma thing also going on. आप सब लोग आ रहे हो हमारे शो पे? हम सब आ रहे हैं। हाँ हम सब तो आ रहे हैं। किसको नहीं बुलाया? किसको नहीं? All I want to say is Kapil, मैं आ रहा हूँ आपके कॉमेडी शो पे भी. See, this is what I was talking to you like earlier as well. You make them love you. And I love the Kapil Sharma show. I wouldn't want to shut it down. Oh God. তেতিয়াহ'লে নেক্সট খবৰটো ক'বলৈ ওলাইছো সাইয়াৰা মুভিৰ বিষয়ে। সাইয়াৰা মুভিখন বহুতেই চাইছেই চাগে। ইয়াৰ লগতে সাইয়াৰা মুভিৰ থিয়েটাৰ ৰিয়েকশ্যনবিলাকো ইণ্টাৰনেটত বহুত ভাইৰেল হৈ আছিল। সেই ৰিয়েকশ্যনবিলাকৰ ওপৰতে এটা প্ৰশ্ন আহিছে যে সেই ৰিয়েকশ্যনবিলাক কি ফেক আছিল, পেইড আছিল, যে কাৰোবাই মূৰ ঘূৰাই পৰিছে, কাৰোবাই বাগৰি বাগৰি কান্দিছে। আৰু এই ক্ষেত্ৰতে এটা কথা ওলাইছে যে এইবিলাক কি পেইড প্ৰমোশ্যন আছিল নেকি? প্ৰডিউচাৰে পইচা দিছিল নেকি যাতে এইবিলাক কৰিলে মুভিখন ফেমাছ হয়? পিছত এইটো কথাত প্ৰডিউচাৰেও ক'লে যে এইবিলাক কোনো পেইড প্ৰমোশ্যন নহয়। আৰু পিছত কয় যে ফেনবিলাকৰ এয়া ৰিয়েল ইমোশ্যন, ইয়াত কোনো প্লেন কৰি পঠোৱা নাই আৰু কোনো পেইড প্ৰমোশ্যন নহয়। মুভিখন চাই ফেনবিলাকৰ ৰিয়েল ইমোশ্যন দেখা পোৱা গৈছে। নেক্সট খবৰটো হ'ব খুবেই ইণ্টাৰেষ্টিং। মই ক'বলৈ ওলাইছোঁ মেছিৰ বিষয়ে, যে মেছি কি ইণ্ডিয়া আহি আছে নেকি? ধোনী, কোহলি আৰু ৰোহিত শৰ্মাহঁতৰ লগত ক্ৰিকেট খেলিব নেকি? নিশ্চয় আপোনালোকে শুনি আচৰিত হৈ পৰিছে। এই কথাটো খুবেই ইণ্টাৰেষ্টিং হ'ব। আৰু ৰিপৰ্টৰ অনুসৰি মেছিয়ে আহিব ডিচেম্বৰত ইণ্ডিয়া আৰু 3খন চিটি ভিজিট কৰিব আৰু তাতে এটা প্ৰমোশ্যনেল এক্টিভিটি হ'ব। আৰু এক্টিভিটিটো হৈছে যে কেইজনমান ক্ৰিকেট লেজেণ্ডছৰ লগত ক্ৰিকেট খেলিব লাগিব। আৰু ৰিপৰ্ট অনুসৰি মেটছখন খেলা হ'ব ৱাংখেৰে ষ্টেডিয়ামত। আৰু লগত খেলিব MS ধোনী, ৰোহিত শৰ্মা, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি আৰু কেইজনমান খেলুৱৈ। আৰু ইয়াৰে পিছতে মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ এটা চ'ৰ্চৰ পৰা এটা ষ্টেটমেণ্ট আহিছে আৰু জনাইছে যে মেছিয়ে ৱাংখেৰে ষ্টেডিয়াম 14 ডিচেম্বৰত আহিব আৰু এখন ক্ৰিকেট মেটছ খেলিব। আৰু সকলোবোৰ ঠিক ঠাক হোৱাৰ পিছত অৰ্গেনাইজাৰে ফাইনেল শ্বেডিউলখন ৰিলিজ কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।